Hello everyone, Exam Seva চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি নৰ্থ ইষ্ট জিঅ'গ্ৰাফিৰ লাষ্ট পাৰ্টটো ডিছকাছ কৰিম। আগৰ পাৰ্টসমূহ যদি চোৱা নাই আমাৰ চেনেলটোত গৈ আগৰ ভিডিঅ'সমূহ চাই ল'ব পাৰিব। গতিকে বলক আজি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি প্ৰথমটো কুৱেশ্যন আছে, দ্য ফাদাৰ অফ আছামিজ মোবাইল থিয়েটাৰ ইজ। অসমীয়া ভ্ৰাম্যমান থিয়েটাৰৰ পিতৃ হ'ল। অপশ্যন এ আছে ফণী শৰ্মা, অপশ্যন বি ৰতন লহকৰ, অপশ্যন চি অচ্যুত লহকৰ, অপশ্যন ডি কৃষ্ণ ৰয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অচ্যুত লহকৰ। নেক্সট কুৱেশ্যন, হেৰিটেজ পাৱাৰ প্ৰজেক্ট সোনাপানী mini-Hydel পাৱাৰ প্ৰজেক্ট ইজ লোকেটেড ইন হুইচ ষ্টেট। ঐতিহ্যমণ্ডিত শক্তি প্ৰকল্প সোনাপানী mini-Hydel শক্তি প্ৰকল্প কোনখন ৰাজ্যত অৱস্থিত? অপশ্যনসমূহ আছে অপশ্যন এ মেঘালয়, অপশ্যন বি মিজোৰাম, অপশ্যন চি নাগালেণ্ড, অপশ্যন ডি অৰুণাচল প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মেঘালয়। নেক্সট কুৱেশ্যন আছে, বীৰ সমৃতি দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ চিমেট্ৰি ইজ লোকেটেড। বীৰ সমৃতি দ্বিতীয় বিশ্বযুদ্ধৰ চিমেট্ৰিসমূহ ক'ত আছে? ইয়াৰ অপশ্যনসমূহ আছে অপশ্যন এ মকাকচুং, অপশ্যন বি ইটানগৰ, অপশ্যন চি কহিমা, অপশ্যন ডি উমৰি। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি কহিমা। নেক্সট কুৱেশ্যন, কাংগ্লেইপাক ইজ দ্য হিষ্টৰিক নেম অফ হুইচ ষ্টেট। কাংগ্লেইপাক কোনখন ৰাজ্যৰ ঐতিহাসিক নাম? অপশ্যনসমূহ আছে অপশ্যন এ মিজোৰাম, অপশ্যন বি আছাম, অপশ্যন চি মেঘালয়, অপশ্যন ডি মণিপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মণিপুৰ। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। হাউ মেনি UNESCO World Heritage Sites are found in North-East India? উত্তৰ পূব ভাৰতত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কিমানখন পোৱা যায়? অপশ্যনসমূহ আছে অপশ্যন এ 10, অপশ্যন বি 4, অপশ্যন চি 3, অপশ্যন ডি 1। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 3খন। আমাৰ উত্তৰ পূব ভাৰতৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ 3খন আছে। সেইকেইখন হ'ল অসমত আছে 2খন, মানাস নেশ্যনেল পাৰ্ক আৰু কাজিৰঙা নেশ্যনেল পাৰ্ক, আৰু এখন আছে ছিকিমত, সেইখন হ'ল কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক। টোটেল আমাৰ 3খন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আছে নৰ্থ ইষ্টত। নেক্সট কুৱেশ্যন, জাম্পুই হিলছ ইজ লোকেটেড ইন হুইচ ষ্টেট ইন ইণ্ডিয়া। জাম্পুই পাহাৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যনসমূহ আছে অপশ্যন এ ত্ৰিপুৰা, অপশ্যন বি মেঘালয়, অপশ্যন চি মণিপুৰ, অপশ্যন ডি মিজোৰাম। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ত্ৰিপুৰা। নেক্সট কুৱেশ্যন, ইন ইণ্ডিয়া দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ অলমষ্ট ডেছ কিলোমিটাৰ লং। ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? অপশ্যনসমূহ আছে এ 1000 কিলোমিটাৰ, বি 900 কিলোমিটাৰ, চি 200 কিলোমিটাৰ, ডি 910 কিলোমিটাৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি 900 কিলোমিটাৰ। নেক্সট কুৱেশ্যন, দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ইক'জোনছ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তলৰ কোনটো পৰিৱেশ মণ্ডলত অৱস্থিত? অপশ্যন এ আছে ইণ্ডো বাৰ্মিজ ইক'জোন, অপশ্যন বি আছে ইণ্ডো মলয়া ইক'জোন, অপশ্যন চি আছে ইণ্ডো বাংলা ইক'জোন, অপশ্যন ডি আছে ব্ৰহ্মপুত্ৰ ইক'জোন। আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইণ্ডো মলয়া ইক'জোন। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়েৰ দ্য টি অকশ্যন চেণ্টাৰ ইন গুৱাহাটী ৱাজ এষ্টাব্লিছ। কোন বছৰত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল? অপশ্যনসমূহ আছে অপশ্যন এ 2004, অপশ্যন বি 2008, অপশ্যন চি 1970, অপশ্যন ডি 1969। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1970। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য হায়েষ্ট পিক অফ কাৰ্বি হিল। কাৰ্বি পাহাৰৰ সৰ্বোচ্চ শৃংগ কি? অপশ্যন এ আছে সিংহাসন, অপশ্যন বি লাইকে পিক, অপশ্যন চি দানবাচ্চু পিক, অপশ্যন ডি মহাদেৱ পিক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সিংহাসন পিক। গতিকে আজি এইকেইটা প্ৰশ্নই আছিল
মোষ্ট ইম্পৰ্টেণ্ট 10টা কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ আজি এইটো আমাৰ নৰ্থ ইষ্ট জিঅ'গ্ৰাফিৰ লাষ্ট পাৰ্টটো আছিল। ইয়াৰ পিছত আমি ষ্টেটিক জিকেৰ 500 এটা ছিৰিজ আৰম্ভ কৰিম। আপোনালোকে যদি ভিডিঅ'সমূহ ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। পৰৱৰ্তী ভিডিঅ'সমূহ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। See you in the next video. Thank you.